চাৰিটা হৈছে হ'ব পাৰে চেম্পিয়ন কিন্তু খেলাওতো থাকিব লাগিব হ'ব পাৰে চেম্পিয়ন কিন্তু খেলাওতো থাকিব লাগিব হ'ল ৰাইজৰ উৎসাহ জনসমুদ্ৰ মই বিশ্বাস কৰোঁ যে কোকৰাঝাৰ লোকসভাত UPPL দল এইবাৰ কেইবা লাখ ভোটতো বিজয়ী হ'ব আগত বিজেপিৰ সভা বুলি ক'লে সংখ্যালঘু লোক কিছু আঁতৰত আছিল কিন্তু এতিয়া ছাৰ অংশগ্ৰহণ আহিছে ৰাইজ সকলো আহিছে সংখ্যালঘু সংখ্যাগুৰু চবেই আহিছে আৰু কিছুৱে ভোট দিব কিছুৱে ভোট নিদিব চলি থাকিব তেনেকৈ বড়ো অবড়ো ৰাজনীতি এইবাৰ শেষ হ'ব বুলি ভাবে মইতো বিশ্বাস কৰোঁ যে এইটো ৰাজনীতি শেষ হ'ব লাগে হোৱাটো উচিত মেৰা ইণ্টাৰেষ্ট নাই নন পলিটিকেল কথা এটা সোধোঁ যিহেতু সেই সময়ত আমি দেখিছিলোঁ আপুনি এক্টিভলি অসমত হেল্থ মিনিষ্টাৰ হৈ ক'ভিড পিৰিয়ডটো পাৰ কৰিছিল কোভিচিল্ডৰ ছাইড এফেক্টক লৈ একোতো ছাইড এফেক্ট নাই মই কোভিচিল্ড লৈছোঁ তন্দুৰুষ্ট হৈ আছোঁ সেইটো ইংৰাজী শব্দটো নপঢ়িলে দিগদাৰ ৰেয়াৰেষ্ট অফ ৰেয়াৰেষ্ট এণ্ড উইদিন 6 উইক চব মানুহৰতো 6 সপ্তাহ কেতিয়াবাই পাৰ হৈ গ'ল মানুহ ভয় খাব নালাগে এতিয়া এটা ভয় খোৱা কথাটো কি যিবিলাকে CPM-বিলাকে লেফ্টবিলাকে এইবোৰ প্ৰচাৰ কৰি আছে ইংৰাজীকেইটা নপঢ়াৰ কাৰণে ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ উইদিন 6 উইক আফটাৰ টেকিং ভেকচিনেশ্যন তো হিমন্ত বিশ্ব শৰ্মাই কোভিচিল্ড লৈছে তন্দুৰুষ্ট হৈ আছে আৰু বেছিকৈ 3টা নহয় বেছি কেইদিনমান আগতে আৰু এটা বুষ্টাৰ লৈছোঁ 4টা হৈছে হ'ব পাৰে চেম্পিয়ন কিন্তু খেলাওতো থাকিব লাগিব ছাৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া মই নাজানো ৰণোজ পেগুৱে জানে 2 এদিনতে দি দিম